এই আপোনাৰ জীৱনটোত যিমানেই দুখ নাথাকক কিয়, যিমান কষ্টকৰ নহওক কিয় আৰু যিমানেই ধাৰ নাথাকক কিয়, মুঠৰ ওপৰত নিজৰ চখটো আৰু সপোনবোৰ পূৰাবৰ কাৰণে আপুনি ধাৰৰ ওপৰত ধাৰ লৈ লাগিলে বৰবাদ হৈ নাযাওক কিয়, ধৰুৱা হৈ নাযাওক কিয়, নিজৰ সপোনবোৰ আৰু চখটো মেইন বস্তু, ঠিক আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে। আমাৰ দেশৰ প্ৰধানমন্ত্ৰীজন অকল ভাল নেতাই নহয়, তেওঁ এজন ফুড ব্লগাৰ, মডেল, ফেশ্বন ডিজাইনাৰ, ষ্টাইলিছ এণ্ড ট্ৰেভেলাৰ। তেওঁ যিমান দেশ ভ্ৰমণ কৰিলে সিমান দেশটো আমাৰ ডিম্পু বৰায়ো নাই কৰা। আমাৰ মহামানৱ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ফটো পোষ্টবোৰ দেখিলে নিজৰ ওপৰতে লাজ লাগি যায়, কাৰণ তেওঁ 70 বছৰ বয়সতো ডেকা ল'ৰাৰ টাইপ ফটোত পোষ্ট দিব জানে আৰু দিনৰ দিনটো তেওঁ কেমেৰাৰ সন্মুখত পোষ্ট দিবৰ কাৰণে কাপোৰ চেঞ্জ কৰিয়ে থাকে। এইটো চাপ মুঠৰ ওপৰত চাই থাকক। আৰু মোদী ডাঙৰীয়া দিনটো 10 জনক যদি লগ কৰে 10 বাৰে কাপোৰ চেঞ্জ কৰে, কিন্তু 4 জুনৰ দিনাখন তেওঁ একেযোৰ কাপোৰকে পিন্ধি গোটেই দিনটো ইফালে এবাৰ সিফালে এবাৰ কৰি পাৰ কৰি দিলে। আচ্ছা, যিজন মানুহে মস্ত মালাডালতে কাকো সোমাব নিদিয়ে সেইজন মানুহে 4 জুনৰ দিনা মাত্ৰ এটা চোলাকে পিন্ধি গোটেই দিন পাৰ কৰি দিলে। আৰু তেওঁ কাপোৰৰ কথা যদি ক'ব যাওঁ ভয় খাই যাব। তেওঁ এটা কোট যিমান টকা দি পিনে সিমান টকাৰেতো আমাৰ ঘৰৰ 1 বছৰৰ ৰাচন আহি যাব। লাখ টকাৰ কোট, 1.5 কোটি টকীয়াৰ চশমা, 1 লাখ টকাৰ কলম, মুঠৰ ওপৰত তেওঁ স্বৰ্গত বাস কৰি আছে। আৰু এনেকুৱা প্ৰধানমন্ত্ৰী যদি দেশত মাত্ৰ 5 জন থাকে তেন্তে সেইখন দেশ হৈ নাথাকে, শেষ হৈ যাব। আৰু তেওঁ দুখীয়াবোৰক দিয়ে সৰু সৰু আঁচনি আৰু ধনী মানুহবোৰক দিয়ে ডাঙৰ ডাঙৰ কণ্টেক্ট। তেওঁ দুখীয়া মানুহৰ প্ৰতি যিমান মৰম আৰু চেনেহ হ'ব লাগিছিল তাতকৈতো বেছি ধনী কেইজনৰ প্ৰতিহে মৰম আৰু চেনেহডাল বেছি। তেওঁ মোৰ এটা গুণেই ভাল লাগে, ধনীবোৰক সদায় ধনী কৰি দিয়ে আৰু দুখীয়াবোৰক সদায় দুখীয়া বনাই দিয়ে। আৰু বলিউডৰ এক্টৰ এক্ট্ৰেছে যিমান ফটোশ্বুট নকৰে তাতকৈতো বেছি আমাৰ দেশৰ প্ৰধানমন্ত্ৰীজনে কৰে। তেওঁ ফটো উঠি ইমানেই ভাল পায় যে কি ক'ম, চাটোৰ দৰে আগে পিছে অকল কেমেৰামেনকে লৈ ফুৰে। আমাৰ PM-এ যিমানবোৰ কেমেৰা লগত লৈ ঘূৰি ফুৰে সিমানবোৰ কেমেৰা চাকৈ বিগ বছতো নাই। আমাৰ দেশৰ প্ৰধানমন্ত্ৰীজন ইমানেই লাক্সাৰী যে আম্বানীৰ ঘনীয়েকো চাগৈ সিমান লাক্সাৰী নহয়। এওঁ লাক্সাৰী জীৱন দেখিতো আমেৰিকাৰ প্ৰেচিডেণ্টটো লাজ পাই যায়। আচ্ছা। আৰু আমি খাওঁ মৰ্ণিং ব্ৰেকফাষ্টত 100 টকীয়া আটাৰ ৰুটি আৰু তেওঁ খায় 30,000 টকীয়াৰ মাছৰুম, আৰু সেই মাছৰুম বিধ খালে বোলে স্কিনত গ্ল' বাঢ়ে। সেই কথাও তেওঁৱে এদিন কৈছিল। তেওঁৰ কি জিন্দগী, একদম মজাই মজা। আৰু আমাৰ বোৰা চাজাই 100 টকীয়া এটা ফেচ ৱাছ কিনিব আমাৰ পকেটত পইচা নাই, 30,000 টকীয়াৰ মাছৰুম খাই স্কিন গ্ল' কৰিম, তাৰ সলনি মৰি যোৱাই ভাল। मजा आया। 40 साल मैंने भिक्षा मांग करके खाया है। मैं 35 साल तक भिक्षा मांग करके खाया था। আমাৰ প্ৰধানমন্ত্ৰীজনক চেলুট এটা দিবই লাগিব, কাৰণ তেওঁ সৰু কালতে চাহ বেচিছিল আৰু 35 বছৰে তেওঁ ভিক্ষা কৰিয়ে কটাই নিছিল। আৰু তেওঁ ভিক্ষা কৰি কৰিয়ে লণ্ডন আমেৰিকা ডেকা কালতে ঘূৰি আহিছিল। আৰু এতিয়া মই পাব্লিকক কৈ দিওঁ, আপোনালোকেও ভিক্ষা কৰিব ওলাই আহক আৰু দেশ বিদেশ ফ্ৰীতে ভ্ৰমণ কৰক। মেৰে ভাই আৰু বেহেনো, যিমান বেকাৰ আৰু নিবনুৱা ল'ৰা ছোৱালী আছা ভিক্ষা কৰিব ওলাই আহা। কমচে কম তোমালোকে ফ্ৰীতে ভিক্ষা কৰি বিদেশটো ভ্ৰমণ কৰিব পাৰিবা। গাইজ, ভিডিঅ'টোত মই কাকো টাৰ্গেট কৰিলোঁ নাই, ভিডিঅ'টো জাষ্ট ধেমালিৰ কাৰণে বনোৱা হৈছে আৰু কোনেও যাতে একদম বেয়া চেয়া নোপোৱা। আৰু ভিডিঅ'টো যদি ভাল লাগে যিমান পাৰা শ্বেয়াৰ কৰা, আৰু যদি কিবা বেয়া কথা কৈছোঁ তেন্তে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। ভিডিঅ'টো অকল ধেমালি আৰু এণ্টাৰটেইনমেণ্ট পাৰপ'জৰ কাৰণে বনোৱা হৈছে। আৰু এইখিনিকে কৈ পেলাই লাভ ইউ এণ্ড গুড বাই কলিজাসকল।